মই মদ খোৱা নাই মোৰ এনজাইটি আছে চেন্নাইত চিকিৎসা কৰি আহিছো গা বেয়া লাগিছিল সেইবাবেহে ৰভাতলিত শুই দিছিলো এও প্ৰসেনজিৎ হালৈ বিয়াৰ দৰা 3 মাহৰ চিনাকি ঘৰৰ পৰাই ঠিক কৰিছে দৰাৰো মন মিলিছে পাছে কিনো হল কইনা ঘৰত যে শৰ্মাৰী আদৰণি হল কইনা আনিবলৈ গৈছিলো চৰ খাই উভতি আহিলো মদৰ নিচাত মাতাল দৰা কইনাই বোলে বিয়াত নবহুজা এইবাৰ আমাৰ দৰাৰ ভাষ্য শুনোৱা হওক মই মদ খোৱা নাই মোৰ এনজাইটি আছে চেন্নাইত চিকিৎসা কৰি আহিছো গা বেয়া লাগিছিল সেইবাবেহে ৰভাতলিত শুই দিছিলো আমাৰ দৰাই বহি থাকিবই পৰা নাই নিচানে বেমাৰ মই কিন্তু ধৰিবই পৰা নাই দৰাই শুই দিলে কইনাই ঘৰৰ ভিতৰতেই ৰৈ দিলে বিয়াত নবহু বুলি কৈ দিলে দৰাৰ গালত 3 চৰমান সুধাই দিলে কিনো হ'ব আৰু দৰাক খুধাতে পঠাই দিলে দৰাই বোলে কইনা দিয়া কইনাই বোলে লোৱা চৰ লোৱা বাকিখিনি আপোনালোকৰ বাবে এৰিলো কমেন্ট বক্সত জনাব বুলি আশা ৰাখিলো আমার ভন্টির বিয়া আজি পুরা ভন্টির বিয়া রায় আছে বিয়া বরাবর রায় অলপ মানে আমার আউট অফ মানে এডিট তো কাটি ভুল করে আছে কারণে কই নাই মানে আপনি যদি চালু না